আজি আমি মুম্বাইত বিহু সেলিব্রেশন কৰিবলৈ ওলাইছো তো আমি ৰেডি হৈছো এতিয়া বিহুলৈ যাম আসলতে বহাগী বিদায় পালন কৰিম তো চাই থাকক ভিডিওটো কেনেকৈ আমি বহাগী বিদায়টো কমপ্লিট কৰো আজি সেলিব্রেশনটো এইখন গগনা বিহুৰ বেনাৰ লগোৱা হৈছে ইয়াত ৰঙালী বিহু সাংস্কৃতিক সন্ধিয়া গগনা বিহু উদযাপন সমিতি স্টেজ ডেকোৰেশন চলি আছে আৰু মানুহবোৰ লাহে লাহে আহি আছে এই আমাৰ ডিউটি নহয় না কৰিছা ডিউটি স্টেজটো মানে ডেকোৰেশন তুমি ডেকোৰেশন কৰিছা আমাৰ গগনাৰ সেক্ৰেটাৰী কালচাৰেল সেক্ৰেটাৰী হয় পদ্মিনী নমস্কাৰ আৰু কেনেকুৱা চলিছে পদ্মিনী ৰেডি হৈছে নে এয়া দেখিছে লাগি আছে মানুহবোৰ ঠিকে আছে এতিয়া আৰু একেবাৰে বিহু মাৰিম আৰু আমি এয়া জেকলিন মোৰ ফ্ৰেণ্ড আজি বিহুলৈ একেবাৰে কইনা সজাতি সাজি আহিছে কেনেকুৱা লাগিছে বিহুত আহি খুব ভাল লাগিছে আৰু কি কৰিম আজি আমি খুব নাচিম খুব ফূৰ্তি কৰিম আৰু আমি একেলগে কোৰাছ গাম তাৰপিছত মুকলি বিহু আছে আৰু বহুত ফূৰ্তি কৰিম আজি আমি আপোনালোকে চাই থাকক বিহুখন শেষ হোৱালৈকে আৰু বহুত কিবা কিবি আছে দেখাবলৈ ইয়াত বিহু কমিটিয়ে কুপনৰ ব্যৱস্থা কৰিছে আৰু এই কুপন লৈহে বিহু ভোজ খাব পৰা যাব সেইকাৰণে সকলোৱে ইয়াত কুপন লৈছে আজি বিহু কমিটিয়ে কিছুমান ইয়াত এক্সিবিশ্যনো ৰাখিছে আৰু এক্সিবিশ্যনবোৰ অসমীয়া থলুৱা বস্তুৰ ওপৰত ৰখা হৈছে যেনে ধৰক গামোচা চাদৰ মেখেলা আদিবোৰ আছে এক্সিবিশ্যনত এয়া গগনাৰ সেক্ৰেটাৰী নয়নজ্যোতি ভূঞা তেখেতে এক্সিবিশ্যন দিয়া মানুহৰ লগত কথা পাতি আছে উৎসাহ জগাই আছে অসমৰ পৰা কুৰিয়াৰ কৰি অনা তিল পিঠাৰে আজি ৰাইজে চাহ খাইছে এইখিনি ঠাই বিহু কমিটিয়ে সেলফি পইণ্ট হিচাপে বনাই দিছে গগনাৰ লগো থকা এখন বেনাৰ ইয়াত দিয়া হৈছে আৰু ইয়াত সকলোৱে ফটো উঠিছে ভিডিঅ' উঠিছে আমাৰ ইয়াতে মহিলাসকলে বহুত ধুনীয়াকৈ সাজি কাচি ইয়াতে ফটো উঠিব আহিছে এইবোৰ চাওক এইবোৰ দেখিছেনে আমাৰ মহিলা ফ্ৰেণ্ডবোৰ অসমীয়া মহিলা মুম্বাইবাসী ইয়াত লাইন পাতি পাতি ফটো উঠি আছে এয়া আমাৰ মৰমৰ গীতা বাইদেউ আৰু মীৰা বাইদেউ দিলো দে আমি মৰমতে আমি সকলোৱে আজি বিহু চাবলৈ আহিছোঁ বিহু এনজয় কৰিবলৈ নাচিবলৈ চাবলৈ এয়া ফুকন বাইদেউ আজি কাৰো গাত ততে নাই এয়া ডিউটি নহয় না ডিউটি নহয় না আৰু আমি একেবাৰে বিৰাট ফূৰ্তি কৰি আছোঁ বিহু নাচিবলৈ ৰেডি বিহু নাচিম এয়া চাওক অলপ ৰাইজ আহি পাইছে মুম্বাইবাসী অসমীয়াসকল বিহু প্ৰগ্ৰেম চাবলৈ এয়া মোৰ ছোৱালী এলিনাই আজি বিহুত এটা ক্লাছিকেল ডান্স কৰিব আৰু তাইক কেনেকুৱা লাগিছে সুধিলোঁ কিন্তু চাউণ্ডটো নাহিল এইটো ভিডিঅ'ত মোৰ সেইকাৰণে ভইচটো ৰেকৰ্ড কৰিয়ে দিলোঁ ৰাইজৰ সহযোগিতাৰ লগতে এই বিহুৰ উৎসৱ পাতিবলৈ আগবাঢ়িছে নমস্কাৰ আজি সন্ধিয়াটো আপোনালোকৰ লগত বিহুৰ ভিন্ন ভিন্ন চাদৰ ভিন্ন ভিন্ন তৰহৰ
তলপাততে ৰ'ল বহুতেই ঢেঁকীৰ চাপকেইটাও নুশুনা যে হ'ল আৰু বেলি ডুবিবৰ হ'ল বাটেৰে পাৰ হৈ যোৱা চাইকেলৰ টিলিঙাত গাত
পিটিকা, মাছ সৰিয়হ, চিকেন, মাছ ফুলকবি, পাপৰ, খৰিচা, খাৰলি। ইমান আছে খোৱা খোৱা লাহে লাহে খোৱা। আজিৰ বিহু সন্ধিয়া সকলোৱে বহুত আনন্দৰে উপভোগ কৰিলে আৰু সকলোৱে এতিয়া বিহুভোজ খাই ঘৰলৈ উভতি যাব। আৰু আজিৰ বিহুভোজত আমি বহুত ধৰণৰ অসমীয়া সুস্বাদু খানা খাবলৈ পালোঁ আৰু বিহু কমিটিক তাৰ বাবে বহুত ধন্যবাদ। মুম্বাইত থাকিও সকলোৱে অসমীয়া খানাৰ সোৱাদ ল'লে। আজিৰ বিহু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।